নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি যিহেতু মোৰ অফ আছিল সেইকাৰণে ভাবিছোঁ আজি কাপোৰত স্ক্ৰীন প্ৰিণ্টিং কৰোঁ, যিহেতু আপোনালোকে চাই ভাল পায় আৰু মোৰ আগৰ ভিডিঅ'কেইটাতো আপোনালোকে বহুত ভালদৰে ৰেছপন্স দিছে, কিন্তু মোৰ সময়ৰ অভাৱৰ কাৰণে ভিডিঅ'বোৰ বনাব পৰা নাই। সেইকাৰণে ভাবিছোঁ আজি আকৌ এটা বনাওঁ ভিডিঅ', আৰু আশা কৰোঁ আগৰ ভিডিঅ'কেইটাৰ দৰে এইটো ভিডিঅ'টো আপোনালোকে বহুত মৰম দিব। আৰু আজি মই কৰিবলৈ ওলাইছোঁ এযোৰ পিংক কালাৰ কাপোৰত ব্লেক কালাৰেদি, আৰু এইযোৰ কাপোৰ মোৰ নহয়, এইযোৰ বেলেগৰ হয়। কালাৰখিনি কৰাৰ আগতে ফাৰ্ষ্ট মই গোটেই ফ্ৰেমটোৰ চাৰিওকাষে টেপ মাৰি ল'ম, যাতে পিছত কালাৰখিনি য'তে ত'তে লাগি নাযায়। আৰু এতিয়া মই মোৰ ফ্ৰেমটোত যিহেতু দুপাহ ফুল আছে, মই তাৰে এপাহে কৰিম। সেইকাৰণে এইটো যিটো বাকী আছে ফুলপাহ, সেইপাহ ফুল এখন পেপাৰেদি সম্পূৰ্ণৰূপে ঢাকি দিব লাগিব, যাতে ফুলটো সেইফালেদি যাতে কালাৰ সোমাই এইটো লেতেৰা হৈ নাযায়। আৰু চাই থাকক মই কেনেদৰে কৰোঁ। আগৰ ভিডিঅ'কেইটাত যিহেতু ভালদৰে দেখুওৱা হৈ আছে, সেইকাৰণে ভাবিছোঁ এইটো ভিডিঅ'ত ইমান ভালদৰে নেদেখাওঁ, অলপকৈ দেখাম, যিহেতু ভিডিঅ' কৰিবলৈ অসুবিধা হয়। আৰু সেইকাৰণে অকণমানকৈ দেখাই যাম। মেখেলাখন যিহেতু চিলোৱা হৈ আছে, সেইকাৰণে মই পিছফালে পেপাৰ ভৰাই দিছোঁ, যাতে কালাৰটো পিছফালে লাগি নাযায়। আৰু মই যিটো ফ্ৰেমত কৰিব ওলাইছিলোঁ ফাৰ্ষ্ট, সেই ফ্ৰেমটো কৰিব নোৱাৰিলোঁ, অলপ প্ৰব্লেম হৈছে সেইটো। সেইকাৰণে মই বেলেগ এটা ফ্ৰেমত কৰিব ওলাইছোঁ। আপোনালোকে যদি কৰিব বিচাৰে আপোনালোকেও কৰিব পাৰে, খুবেই সহজ। দিনটোত কমেও ৩-৪যোৰ কাপোৰ ধুনীয়াকৈ ওলাই যাব। আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে চাব, যাতে আপোনালোকৰ বুজি পোৱাত অসুবিধা নহয়। আৰু আপোনালোকে কমেণ্ট কৰি ক'বচোন আপোনালোকে মোৰ ভিডিঅ' কোন ঠাইৰ পৰা চায়। মোৰোতো জানিব মন যায় মোৰ ভিডিঅ' কিমান দূৰৰ পৰা চাই থাকে। মেখেলাখনৰ এইটো চাইড যেতিয়ালৈকে নুশুকায় তেতিয়ালৈকে মই বেক চাইডটো কৰিব নোৱাৰোঁ। সেইকাৰণে মই ভাবিছোঁ এতিয়া চাদৰখন আগে কৰি লওঁ, তাৰপিছত মই বেক চাইডটো কৰিম মেখেলাখনৰ। আৰু ছেম মেখেলাখন যেনেকৈ কৰিছোঁ চাদৰখনো সেনেকৈ কৰিব লাগিব, তলত পেপাৰ পাৰি লৈ আৰু ধুনীয়াকৈ সমানকৈ পাৰি ল'ব। আৰু যিহেতু মোৰ ৰুমটো সৰু, সেইকাৰণে মোৰ কৰাত অলপ অসুবিধা হৈছে। আৰু এইবোৰ কাম সদায় আহল বহল জেগাত কৰিব লাগে, আৰু সেইকাৰণে মই এতিয়া গোটেইখন মেলি ল'ব পৰা নাই, আধা কৰিব লগা হৈছে। এটা ছাইড কৰি কেনে আৰু আনটো ছাইড শুকোৱালৈকে ৰখি থাকিব লাগিব। আৰু চাদৰখনৰ এটা ছাইড কমপ্লিট হৈ গ'ল, আৰু এইটো ছাইড কৰি কেনে এতিয়া ৰ'দত দিম। ৰ'দত দি কেনে এতিয়া যিখন মেখেলা আধৰুৱা হৈ আছে, আৰু সেইখন মেখেলা কৰিব লাগিব এতিয়া। আৰু আজি মোৰ কাপোৰযোৰ কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু এতিয়া আপোনালোকক একেবাৰে শেষত দেখাম গোটেই কাপোৰযোৰ। এইখিনি মই সম্পূৰ্ণৰূপে কৰি লওঁ।
মোৰ প্ৰিণ্ট কৰা হৈ গৈছে প্ৰায়, আৰু এতিয়া মই চাফা কৰিব লাগিব এখন স্ক্ৰীণখন। আৰু চাফা কৰাৰ ভিডিঅ' মই আগতে দিছোঁ বাৰু, আৰু কেনেদৰে চাফা কৰিব লাগে স্ক্ৰীণখন আৰু কি প্ৰডাক্টেৰে চাফা কৰে। আৰু যদি আপোনালোকে জানিব বিচাৰে মই আকৌ দিম নেক্সট ভিডিঅ'ত। আৰু আজি বিশেষকৈ কৈ নাথাকোঁ আৰু একোকে। আৰু এতিয়া চাফা কৰি কিনে ধুনীয়াকৈ এইখন অকণ ৰ'দত দিব লাগিব যাতে ৰংটো শুকাই যায়, লাগি থাকিলে অলপ দিগদাৰ হ'ব। আৰু এইযোৰ চাওকচোন, মোৰ কাপোৰযোৰ এইমাত্ৰ ৰ'দৰ পৰা আনিলোঁ, আৰু কেনেকুৱা লাগিল জনাব কাপোৰযোৰ। আৰু মোৰ আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে সেইটো জনাব কমেণ্ট কৰি। আৰু যদি মোৰ ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিৰ মোৰ ভিডিঅ'টো ইমানেই আছিল। বাই বাই।